নৱবৰ্ষ নতুনৰ আগমনত একালৰ নতুনবোৰ যে পুৰণি হৈ যায়। মনত পৰেনে গ্ৰিটিংছ কাৰ্ডৰ কথা, বাছি বাছি নতুন ডিজাইনৰ গ্ৰিটিংছ কাৰ্ড কিনাৰ কথা, বন্ধুবৰ্গক হেপ্পী নিউ ইয়েৰ জনোৱাৰ কথা। মই কাৰ কাৰ পৰা গ্ৰিটিংছ পাম, দুগুণ হেঁপাহেৰে বাট চাই থকাৰ কথা। মানুহৰ ড্ৰয়িং ৰুমত যে গ্ৰিটিংছ কাৰ্ডবোৰ সজাই পৰাই থোৱা থাকে, মনত পৰেনে বিশেষ কাৰ্ডখন লুকুৱাই ৰখাৰ কথা। তাৰ পাছত আহিল মোবাইল ফোন। হঠাতে ইমান দিনে প্ৰিয় গ্ৰিটিংছ কাৰ্ডবোৰ এলাগী হৈ পৰিল। 12:01 হোৱাৰ লগে লগে চৌদিশে বাজি উঠে মেছেজ টোন। কিপেডত শুভেচ্ছা বাৰ্তা লিখি আঙুলি বিষাই যায়। কপি পেষ্ট বা ফৰৱাৰ্ড কৰাৰ সুবিধাসমূহ তেতিয়া নাছিলে, আৰু বিশেষ কাৰোবাক দিবলৈ এই পাংচুৱেশ্যন মাৰ্কবোৰ যে ব্যৱহাৰ কৰি ডিজাইন প্ৰস্তুত কৰোঁতে মেছেজ লিমিট পাৰ হৈ যায়। মনত পৰেনে মেছেজ পেকবোৰৰ কথা, লিমিটেড মেছেজৰ মাজত পোৱা আনলিমিটেড হুকৰ কথা। কিন্তু হোৱাটছএপৰ আগমনত হেঁপাহৰ টেক্সট মেছেজবোৰ লাহে লাহে আঁতৰি গ'ল, আৰু বৰ্তমান হোৱাটছএপ ষ্টেটাছ, ফেচবুক ষ্টৰী, ইনষ্টাগ্ৰাম ষ্টৰী আদিয়ে শুভেচ্ছা জনোৱাৰ জনপ্ৰিয় মাধ্যম। নতুনৰ আগমনত একালৰ নতুনবোৰ পুৰণা হৈ যায়। একেদৰেই 2025ৰ আগমনত 2024 আজি পুৰণা হৈ গ'ল। শিকাই থৈ গ'ল অমূল্য জীৱন পাঠ, দি থৈ গ'ল অফুৰন্ত স্মৃতি, তিতা কেঁহা সকলো দি থৈ গ'ল অনন্য অভিজ্ঞতা, সুখৰ আৰু দুখৰ। সেই সকলো অনুভূতি বুকুত সাৱটি নতুন উৎসাহে আদৰিম নৱবৰ্ষক। কিন্তু এটা কথা, নতুন সকলোৰেই প্ৰিয়, পিছে নতুনবোৰেই যে পুৰণা হৈ যায়।